আমি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়লৈকে যোৱাকালি আমি এখন স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। স্মাৰকপত্ৰখনৰ মূল বিষয়টোৱে হ'ল যে ইতিমধ্যে ৰাজ্য চৰকাৰে শিক্ষা সেতু নামৰ এটা এপ ব্যৱহাৰ কৰিছে, যাৰ জৰিয়তে শিক্ষা সেতুৰ জৰিয়তে সমগ্ৰ শিক্ষা ব্যৱস্থাটোক এটা নিয়ন্ত্ৰণৰ বাবে এটা পদক্ষেপ গ্ৰহণ কৰিছে। এই পদক্ষেপক আমি আদৰণি জনাইছোঁ, কিন্তু কথাটো হ'ল যে ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহত কোনো প্ৰধান শিক্ষকৰ পদ নাই। প্ৰধান শিক্ষকৰ নামত আমি ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ৰ জ্যেষ্ঠ সহকাৰী শিক্ষকজনে বিভাগে দিয়া এটা অনুমতিৰ জৰিয়তে আমি কেৱল বিদ্যালয়সমূহ পৰিচালনা কৰি আহিছোঁ। 1982 চনৰ পৰা এতিয়ালৈকে প্ৰায় 40 বাৰ আনুষ্ঠানিক আলোচনা কৰিছোঁ আৰু অতি শেহতীয়াভাৱে 2020 চনত অসমৰ শিক্ষা বিভাগে ৰাজ্যৰ জ্যেষ্ঠ সহকাৰী শিক্ষকৰ পদটো প্ৰধান শিক্ষকলৈ উন্নীত কৰাৰ এটা সিদ্ধান্তও গ্ৰহণ কৰিছিল, কিন্তু 3 বছৰ ধৰি এই সিদ্ধান্তও কাৰ্যকৰী নহ'ল। অৰ্থাৎ আজিৰ তাৰিখতো অসমৰ প্ৰত্যেকখন প্ৰাথমিক বিদ্যালয় মুৰব্বীবিহীনভাৱে চলি আছে। তেনে অৱস্থাতে এই শিক্ষকসকলৰ জৰিয়তে ৰাজ্য চৰকাৰে একেবাৰে ছুইপাৰৰ পৰা আৰম্ভ কৰি অভিযন্তালৈকে সকলো কাম কৰোৱায় আকৌ নতুনকৈ এটা শিক্ষা সেতু পৰিচালনাৰ দায়িত্ব প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰে বিচাৰিছে। তো আমি ৰাজ্য চৰকাৰক অনুৰোধ কৰিছোঁ যে প্ৰথমতে প্ৰধান শিক্ষকৰ পদটো দি লওক আৰু তাৰ পিছত আকৌ নতুন নতুন দায়িত্ব পালনৰ বাবে আদেশ দিয়ক। কাৰণ পদ নিদিব, পদবিহীন পদত আমাক কাম কৰোৱাই বাৰে বাৰে নতুন নতুন দায়িত্ব দি থকা কথাটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। দ্বিতীয় কথাটো হ'ল একে কেটেগৰীৰ একোগৰাকী শিক্ষকৰ মাজত যিটো মান্যতাৰ প্ৰশ্ন আছে, সেই মান্যতাৰ প্ৰশ্নক এই শিক্ষা সেতুৰ পৰিচালনা কৰিবলৈ যাওঁতে ক'ৰবাত শিক্ষকসকল অসুবিধাত পৰিব। আৰু সেইকাৰণে আমি ৰাজ্য চৰকাৰক কৈছোঁ যে ৰাজ্য চৰকাৰে অতি শীঘ্ৰে প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰি নতুন কামৰ দায়িত্ব দিয়ক। আনহাতে আমি আৰু এটা কথা কৈছোঁ যে ইয়াৰ বাবে ৰাজ্য চৰকাৰে প্ৰভাইড কৰা যিটো টেবলেট, এই টেবলেটটো ব্যৱহাৰ কৰাৰ কাৰণে এখন চিম বা প্ৰধান শিক্ষকজনৰ নামত ক্ৰয় কৰাৰ কাৰণে ইতিমধ্যে ৰাজ্য চৰকাৰে এটা নিৰ্দেশনা দিছে সৰ্বশিক্ষাৰ জৰিয়তে। কিন্তু আমি দেখিছোঁ যে তাত কোৱা হৈছে যে আন্তঃগাঁথনিৰ ধনেৰে এই বিষয়টো এই কামখিনি কৰিব লাগে, কিন্তু অসম চৰকাৰে যিটো আন্তঃগাঁথনিৰ ধন ব্যৱহাৰ কৰাৰ প্ৰক্ৰিয়া কৰিছে সেয়া কেছলেছ প্ৰক্ৰিয়া। আৰু ইতিমধ্যে 2023 চনৰ 31 মাৰ্চ তাৰিখে বিদ্যালয়সমূহত যি আন্তঃগাঁথনিৰ টকা আছিল, যদি কিবা টকা আছিলো তাক ঘূৰাই লৈ যোৱা হৈছে। অৰ্থাৎ অসমৰ প্ৰাথমিক বিদ্যালয়ৰ এখনো বিদ্যালয়ত আজিৰ তাৰিখত এটাও আন্তঃগাঁথনিৰ টকা নাই। তেনে ক্ষেত্ৰত আমি দেখিছোঁ যে প্ৰতিটো কামৰ ক্ষেত্ৰতে কেৱল অৰ্ডাৰখন দি দিব। যেনে ধৰক লাচিত বৰফুকনৰ আমি ৰচনা কৰিছিলোঁ, তাত আপলোডৰ প্ৰশ্ন আছিল বা অন্যান্য বিষয়বোৰৰ কথা আছিল, তেতিয়াও কেৱল কৈ দিয়া হয় যে আন্তঃগাঁথনিৰ পইচাৰ পৰা কৰিব। কিন্তু আন্তঃগাঁথনিৰ পইচাটো যেতিয়া নিৰ্ধাৰণ কৰে তেতিয়া এটা নীতিৰ ভিতৰত কৰে, সেই নীতিৰ সময়ত নতুন কামবোৰ আচলতে ইনক্লুড নাথাকে। গতিকে এই কথাখিনিৰ ওপৰত আমি বিশ্লেষণ কৰি আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ যে ইয়াৰ বাবে প্ৰয়োজনীয় যি ৰিচাৰ্জৰ কথা থাকিব, যি চিম কাৰ্ডৰ কথা থাকিব, এইখিনি ৰাজ্য চৰকাৰে সামূহিকভাৱে